তানবীৰ আৰু কৰিশ্মাৰ বহুত ফূৰ্তি কাৰণ আজিৰ দিনটো সিহঁতৰ কাৰণে বহুত বিশেষ। কৰিশ্মাই দুটা সম্পত্তি হ'ল মালিকনী হৈ গ'ল কৰিশ্মা, সেইকাৰণে আজি বহুত বেছি ভাল লাগিছে। জীৱনৰ এটা বহুত ডাঙৰ সপোন এটা পূৰ হ'ল। তানবীৰে বগৰী খাবলৈ আহি গ'ল গছত। এই ঠাণ্ডা বতৰত বগৰী খাবা হে? গছজোপা জোকাৰি দিয়া, গছ জোকাৰি দিয়া, সেই পকাবোৰ সৰিব। বেছি লগা নাই, অলপ গছজোপা আকৌ 2 বছৰ হৈছে। এই সৰিছে চোৱা, এয়া সি 2-3টা হৈছে আৰু সৰিব। গছজোপা সলাই দিওঁ হে হাতে চাবা, কাঁইট লাগিব আকৌ। এৰি দিওঁ। এই ইয়াতো আছে পকা, ৰ'বা মই হেৰি কৰি দিছোঁ, সেইটোতো এটা আছে। এয়া তানবীৰে এতিয়া বগৰী খাব আৰু কেঁচা জলকীয়া দি খাবা, তেতিয়া বেছি ভাল লাগিব। হে গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ অন্য টিপ লগলে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা দেখিছে না তানবীৰ কৰিশ্মা পূৰা খেলত ব্যস্ত। এয়া পূৰা আমি গৈ আছোঁ আৰু ঠাণ্ডাৰ বতৰত জেকেট পিন্ধি এইফালে কৰিশ্মা আৰু আমি এইফালে তানবীৰহঁত আগে আগে আৰু আমি গৈ আছোঁ পিছে পিছে। এয়া দেখিছে নহয়, আমি এতিয়া পাই গ'লোঁ ৰজাপুখুৰী। বৰ্তমান ৰজাপুখুৰী পালোহি আহি। এতিয়া সৰুপথাৰ পাবলৈ বেছি টাইম নালাগে আৰু আমি এইটো শ্বৰ্টকাট যাম এতিয়া। আৰু সিহঁতে এইফালে গৈ আছে, সিহঁতে গম নাপায় আমি এইফালে দি সোমাই দিলোঁ। আমি এতিয়া শ্বৰ্টকাট যাম, সিহঁতক চাগে আগত পাম। এয়া আমি আহি পাই গ'লোঁ, তানবীৰহঁতে আহি পোৱাহি নাই। ইয়াত থাকিলে সিহঁতে থাকি আহিলে আৰু আমি আহি পাই গ'লোঁ এইফালে। হৈ গ'ল ৰজাপুখুৰী স্কুল আৰু এই তানবীৰহঁত আহি আছে। সিহঁতে আমি শ্বৰ্টকাট অহা দেখি পিছ পৰি গ'ল, আমি আগবাঢ়ি গ'লোঁ। আৰু এয়া হৈ গ'ল গাইজ আমাৰ দীঘলী পুখুৰী। যিহেতু গুৱাহাটীৰ দীঘলী পুখুৰীটো বহুত ধুনীয়া, কিন্তু আমাৰতো বহুত ধুনীয়া কাৰণ চাৰিওফালে একেবাৰে গছ গছনিয়ে ভৰপূৰ হৈ আছে। এয়া এইটো আমাৰ দীঘলী পুখুৰী। এইফালে একদম ইমান মমতাজ কি খাবা? পেটিছ খাবা? ভেজ নে চিকেন? চিকেন আৰু চিকেন পেটিছ দিয়ক 3টা। এইফালে আহি পাই গ'লোঁ আমি মৌচাক হোটেল আৰু ইয়াতে আমি চাহ একাপ খাই লওঁ বুলি ভাবিলোঁ। আৰু এইফালে অৰ্ডাৰ কৰি দিলোঁ আমি চিকেন পেটিছ আৰু তানবীৰৰ কাৰণে বাৰ্গাৰ আৰু আমাৰ মিজানৰ কাৰণে একদম পৰঠা লৈ ল'লোঁ। ভাবিলোঁ ইয়াতে চাহটো খাই যাওঁ, যিহেতু ইফালে কৰিবলৈ অলপ টাইম লাগিব, সেইবাবে আমি চাহটো ইয়াতে খাই ল'লোঁ। আৰু আমাৰ মিজানে লৈছিলে পৰঠা, আৰু পৰঠাটো দেখিছেনে গাইছ, কি ধুনীয়াকৈ খাইছে, নিজে খাইছে, তাক কোনো খুৱাই দিবলগীয়া হোৱা নাই। এয়া দেখিছে ন কি ধুনীয়া, ই মানে খোৱাতে ব্যস্ত আৰু বেলেগ একো চাবলৈ নাই, কেমেৰা ফালেও চাবলৈ তাৰ সময় নাই, সি খোৱাত ব্যস্ত। নিদু কি হয় এইটো কি হয় হা ছাতি? এইফালে দেখিছেনে তানবীৰ ক'ৰবালৈ যাব, আকৌ তাৰ বোলে ফ্ৰেণ্ড নাই, তেনেকুৱা কোনো কথাই নাই গাইছ। সি যলৈকে নাযায় কিয় কোনোবা নহয় কোনোবা ফ্ৰেণ্ড ওলায়ে, আৰু সি বহুত ধুনীয়াকৈ মাত কথা কৰে বাবে তাক সকলোৱে মানে মৰম চেনেহ আগবঢ়ায়। আৰু এই বাইদেউ দুগৰাকী দেখিছেনে, এই বাইদেউ দুগৰাকী আহিছে চুঙাজানৰ পৰা। আমি যেতিয়া চাহ খাই আছিলোঁ মৌচাকত, তেতিয়াই হেনো দেখিছে আৰু হয়নে নহয় বুলি ভাবি মাতষাৰ লগাবলৈ আহিলে। আৰু তানবীৰে খুবেই আনন্দিত, কাৰণ তাৰো এনেকৈ মৰম চেনেহ কৰা মানুহবোৰ লগ পালে সিও খুব আনন্দিত হয়, তাৰ বাবে বহুত ভাল লাগিলে। হোটেলৰ পৰা এতিয়া আমি যাম পাৰ্কলৈ। হা পাৰ্কলৈ গৈ ঘৰলৈ যাম। আমাৰ মিজানে এইখন দুখ পালে দেই, এইখন এতিয়া আমি যাম পাৰ্কলৈ, যিহেতু আমাৰ সৰুপথাৰ পাৰ্কত যোৱা নাই সিহঁতে। আৰু আমাৰ কৰিশ্মাই কাপোৰ চেঞ্জ কৰি লৈছে, এতিয়া ভাল লাগিছে, এতিয়া ভাল লাগিছে। চলো, তানবীৰ আৰু কৰিশ্মাৰ বহুত ফূৰ্তি কাৰণ আজিৰ দিনটো সিহঁতৰ কাৰণে বহুত বিশেষ। কৰিশ্মাই দুটা সম্পত্তি হ'ল মালিকনী হৈ গ'ল কৰিশ্মা, সেইকাৰণে ফূৰ্তি। গাইছ, কোনো নাই এই পথাৰত, দেখিছেনে? এটা প্ৰাণী নাই, কিন্তু আমি আছোঁ। আমি কি কৰি আছোঁ আমি নিজে নাজানো। পথাৰৰ মাজত আহিছোঁ আজি বোলে পাৰ্টি কৰিব তানবীৰ আৰু কৰিশ্মাই।
মোনাত আনিছে কিবা কিবি দেই মোনাত আনিছে চা মোনাটো দেখুৱাই দিয়া হেডফোন আছে কিবা কিবি আছে দাঁত ব্ৰাছ কৰা ব্ৰাছ আছে মানে পইচা আনে আৰু এইটো চোৱা কৰিশ্মাই আনিছে ব্ৰাছ এইবোৰ আছে এইটো ঠিক কৰিবলৈ আনিছিলো আৰু এখন আছে স্কুটিত বহুত বতাহ লাগি আছিলে যে সেইকাৰণে তাক চশমা এটা দিছো আজি বহুত বেছি ভাল লাগিছে জীৱনৰ এটা বহুত ডাঙৰ সপোন এটা পূৰ হ'ল আৰু এই আমি আহি গ'লো পথাৰৰ মাজত এয়া দেখিছে ন এইটো আমাৰে ঘৰ বুলি ক'ব পাৰি আৰু একো নাই আহক মিজানে আকৌ তাৰ চেণ্ডেলযোৰৰ লগত যুঁজি আছে হৈছে নহৈছে কৈ আছে আৰু এইফালে লৈ আনিলোঁ অলপমান বজাৰ যিহেতু আহোঁতে অকণমান দেৰিয়ে হৈ গ'ল এইফালে মাছ চাছ অলপমান লৈ আনিলোঁ মটৰো আনিলোঁ মটৰে মাছে তেনেকৈ খাম বুলিকৈ আৰু এইফালে দেখিছে নহয় পূৰা আৰু তৰকাৰী বনিব মাছৰ লগত আমাৰ কৰিশ্মাই পূৰা একদম ঔটেঙা কাটি আছে বঠিয়ে নোৱাৰিছোঁ সেইকাৰণে চুই কটাৰী লৈ লৈছোঁ তাই বঠি তেনেকৈ নাকাটে এইখন বঠি এয়া চুই দি দিছোঁ সেইকাৰণে তুমি চুই দি স্পীড কাটিব পাৰা আকৌ ইফালে মটৰ আৰু আলু ভাজি আছোঁ এয়া মাছেদি বনাম এয়া ঔটেঙা খুন্দি আছোঁ এয়া মাছেদি বনোৱা হ'ব এয়া ঔটেঙাখিনি মই খুন্দি ল'লোঁ খিনি দেখিছে ন এইখিনি ঔটেঙা খুন্দি লৈছোঁ পটাকুটিত এইটো কৰিশ্মা ঔটেঙা মাছৰ কাৰণে যোগাৰ কৰি আছে এইখিনি নহৰু খুন্দি ল'লে ঔটেঙা মাছ বনি আছে দেই গাইছ এয়া আকৌ অৰ্ডাৰ কৰিছিলোঁ এখন হিজাপ আৰু হিজাপখন আজি আহি পালে আৰু এয়া খুলি আছোঁ পেকিংটো বহুত ধুনীয়া আহিছে কাপোৰ কোৱালিটি বহুত ভাল আৰু পিন্ধিবলৈ একেবাৰে সহজ আপোনালোকে যদি বিচাৰে মিছ'ৰ পৰা অৰ্ডাৰ কৰিব পাৰে খুব কম প্ৰাইজতে পাই যাব আৰু এয়া দেখিছে ন মই আপোনালোকক খুলি দেখুৱাই আছোঁ অলপমান মজা লিও মাজত কোনে পায় কোনে পায় এবাৰ অৰ্ডাৰ কৰি দিবা তেতিয়া চুনুৱে দেই চুনুৱে পিন্ধাইছে জিলিকি কৈছে আৰু নহয় এইটো ঘূৰাব লাগিব আকৌ এইটো ঘূৰাই আকৌ এনেকৈ নিব লাগিব হয় হয় আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ আৰু নেক্সট ব্লগত লগ পাম বাই